আপোনালোকৰ সকলোৰে চিনাকি এটা উদ্ভিদৰ সৈতে ভাবিলোঁ আজি কথা পাতোঁ। আপোনালোকে স্ক্ৰীনত দেখিটো প্লাণ্টটো নিশ্চয় চিনি পাইছে আৰু এই প্লাণ্টটো আচলতে ক'ত হয় আৰু এতিয়া আহিনো ক'ত আছেহি, এই সকলোখিনি কথাই আমি পাতিম। লগতে ইয়াৰ কেয়াৰ কেনেকৈ আমি যতন ল'ব লাগে, কেনেকুৱা পৰিৱেশ ই ভাল পায়, সকলো কথাই আজি ভিডিঅ'টোত মই সামৰি ল'ম। এই উদ্ভিদটোৰ অৰিজিনটো প্ৰথমে আমি জানি লওঁ। এই উদ্ভিদটোনো ক'ত হয়। এইটো যিহেতু আমাৰ বাৰীৰ ভিতৰত থকা উদ্ভিদ কেতিয়াও নহয়, এইটো হৈছে ইয়াৰ অৰিজিনটো হৈছে ট্ৰপিকেল ৰেইন ফৰেষ্ট। গতিকে এই প্লাণ্টটো কেনেকুৱা হ'ব আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। আৰু সেই ৰেইন ফৰেষ্টবিলাকত সাধাৰণতে মাটিটো খুব সাৰুৱা হয় আৰু ডাঙৰ ডাঙৰ গছৰ তলত ইহঁতে থাকে আৰু সেই গছতে সাবতি ইহঁতি বগাই যায় ৰ'দটো পাবৰ কাৰণে। গতিকে ইহঁতে ইনডাইৰেক্ট ছানলাইট বা ব্ৰাইট লাইটটো ইহঁতে ভাল পোৱা এটা উদ্ভিদ। এতিয়া জানো আহক ইয়াৰ নামটোনো কি। নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ মাজলৈ এই মনষ্টেৰা ডেলিচিয়ছা জোপা লৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এইজোপা মই আগতে ক'লোৱেই বৰ্ষাৰণ্যৰ গছ আৰু বৰ্ষাৰণ্যবিলাকত ইহঁতৰ পাতবিলাক বহুত ডাঙৰ হয় যেতিয়া ইহঁতে জংঘলত থাকে। আৰু এতিয়াও ইয়াৰ পাতবিলাক যথেষ্ট ডাঙৰ হৈছে আৰু পাতবিলাক জীপাল সেউজীয়া আৰু পাতখনত খুব ধুনীয়াকৈ এই কটা কটা অংশবিলাক আছে। একোখন পাত যেতিয়া ডাঙৰ হৈ যায় তেতিয়া কটা অংশটো আৰু বেছি হৈ যায়। দেখিব প্ৰথম অৱস্থাত অৱশ্যে এই কাঠটো অলপ কম থাকে, যিমানে ডাঙৰ হয় সিমানে ইয়াৰ কাঠটো বাঢ়ি গৈ থাকে। এই উদ্ভিদটো মই ক'লোৱেই বৰ্ষাৰণ্যৰ গছ, ট্ৰপিকেল ৰেইন ফৰেষ্টৰ গছ। কিন্তু মোৰ ঘৰটোতো ট্ৰপিকেল ৰেইন ফৰেষ্টত নহয়, তেন্তে মই এই গছজোপা কেনেকৈ লগাইছোঁ সেয়াই আজি আপোনালোকৰ লগত কথা পাতিম। এই প্লাণ্টটো লগাবৰ কাৰণে মই আচলতে ইয়াৰ পৰিৱেশটো গঢ়ি লৈছোঁ। আহক তেন্তে তাৰ বিষয়ে আজি আমি জানো। মনষ্টেৰাজোপা যিহেতু বৰ্ষাৰণ্যৰ গছ, গতিকে ইহঁতে সেমেকা মাটিটো ভাল পায় আৰু হিউমিডিটি ভাল পায় আৰু ইহঁতে সূৰ্যৰ উজ্জ্বল পোহৰটো ভাল পায় বা ইনডাইৰেক্ট ছানলাইটটো ইহঁতে বেছি ভাল পায়। আৰু ইনডাইৰেক্ট ছানলাইট বুলি কওঁতে আপোনালোকে একেবাৰে অন্ধকাৰ ঠাইত ইয়াক নাৰাখিব। অন্ধকাৰ ঠাইত ইয়াৰ গ্ৰ'থটো নহ'ব। এনেকুৱা ঠাইত ৰাখিব য'ত এঢলীয়াকৈ সূৰ্যৰ পোহৰটো পৰে। আৰু আপুনি যদি আপোনাৰ বাগিচাতে লগায়, মাটিত লগায়, তেন্তে আপুনি ইয়াক বাগানত যদি আপোনাৰ ডাঙৰ গছ আছে সেই ডাঙৰ গছৰ তলত লগাই দিব। তেতিয়া কি হ'ব, এই ছাঁ পাই থাকিব আৰু উজ্জ্বল পোহৰটো পাই থাকিব আৰু ই বগাই যোৱাৰ কাৰণে এটা ছাপৰ্ট পাব। ইহঁতৰ যিহেতু গাৰ পৰা এৰিয়েল ৰুট ওলায়, সেই এৰিয়েল ৰুটবিলাকে গছডালত খামুচি ধৰি বগাই যাব। আৰু নহ'লে আপুনি ইয়াক মষ্টিক দিব লাগিব। মনষ্টেৰাজোপাৰ পুলি কৰিম বুলি ভাবিলে আপুনি কাটিঙৰ পৰাই কৰিব পাৰিব। আৰু ইহঁতক আচলতে কাটিং কৰি আপুনি এটা জোখত থৈ দিব পাৰিব, নহ'লে ইহঁতেতো বগাই যায়। আৰু এয়া মই পানীতে কাটিং কৰিছোঁ, মই দেখুৱাম এতিয়া। তথাপিও চাওক ইহঁতৰ পাতবিলাক কিমান ডাঙৰ হৈছে। এইজোপা মাত্ৰ মই পানীতেই ৰাখিছোঁ আৰু পানীটোহে মাত্ৰ মই সলনি কৰি থাকোঁ। তথাপিও ইয়াৰ পাতবিলাক চাওক কিমান ডাঙৰ হৈছে। এয়া চাওক এটা বটলত মই থৈ দিছোঁ আৰু তাত এয়া দেখিছেনে শিপা ওলাইছে, বগাকৈ ধৰিব পাৰিছেনে? সেয়া শিপা ওলাইছে। আৰু মই আৰু এটা বটলত থৈছোঁ, ইয়াততো বহুত শিপা ওলালে। এয়া চাওক এই বগা বগাকৈ শিপাবিলাক আপোনালোকে ধৰিব পাৰিছেনে? মই এটা প্লাষ্টিকৰ বটলতে কাটিংটো ভৰাই ৰাখিছোঁ আৰু তাতে এয়া বহুত শিপা ওলাইছে আৰু এয়া নতুনকৈ এয়া পাতবিলাক ওলাইছে। যেতিয়া নতুন পাতখন ওলায় তেতিয়া এই কাঠটো নাথাকে, লাহে লাহে ইয়াৰ এই কাঠটো হয়। এইকেইখন পাতত বেছিকৈ হোৱা নাই, মাত্ৰ এটাহে হৈছে। মানে পাতখন যিমান ডাঙৰ হৈ যায় নহয় তেতিয়া ইয়াৰ কাঠটো বেছি হয়। আৰু মই যে কৈছিলোঁ ইয়াৰ এৰিয়েল ৰুট ওলায়, এইবিলাক চাওক এৰিয়েল ৰুট দেখিছেনে? এইবিলাক প্ৰত্যেকটো গাঁঠিৰ পৰা ইহঁতৰ এৰিয়েল ৰুট ওলাইছে। আৰু আপুনি কাটিং কৰিম বুলি ভাবিলে এইটো দেখিছে ইয়াৰ গাঁঠি, আপুনি তাৰ তলতে কাটিব, কাৰণ ইয়াত ৰুটটো আছে আৰু সেইটোকে যদি আপুনি পানীটো থৈ দিয়ে বা মাটিটো লগাই থয় তেতিয়াই তাৰ পৰা নতুন পুলি হ'ব। আপুনি যদি পুলিটো কণ্টেইনাৰত লগাম বুলি ভাবে, তেতিয়াহ'লে তাৰ কাৰণে আপুনি মাটিটো কেনেকৈ প্ৰস্তুত কৰিব। আৰু তাৰ কাৰণে আপুনি বাৰীৰ সাৰুৱা মাটি ল'ব। সাৰুৱা মাটি যদি আপুনি 40% লয় আৰু তাতে 20% আপুনি কোকোপিট আছে যদি মিহলাব পাৰিব। আৰু বাকী 30% আপুনি গোবৰ সাৰ হওক
বা ভাৰ্মি কম্পোষ্ট, শুকান পাতৰ সাৰ, এই গোটেইবিলাক যদি আপোনাৰ আছে অলপ অলপকৈ আপুনি মিহলি কৰিব আৰু সামান্য বালি দিব তাত। এনেদৰে মিশ্ৰণটো প্ৰস্তুত কৰি আপুনি এই পুলিটো লগাব। এতিয়া আহোঁ মনষ্টেৰাজোপাত পানী দিয়াৰ কথালৈ। আপুনি মনষ্টেৰাজোপাত কেনেকৈ পানী দিব? যেতিয়া প্ৰথম কণ্টেইনাৰত পুলিটো লগায় তেতিয়া আপুনি পানী দিব, কিন্তু আন সময়ত আপুনি ইয়াৰ মাটিটো এনেদৰে চাব। যদি মাটিটো দেখিব 1.5 ইঞ্চিমান শুকাই আছে, তেতিয়াহে আপুনি ইয়াত পানী দিব, নহ'লে অধিক পানী ইয়াত দিব নালাগে। সদায় মাটিটো চাইহে আপুনি এই মনষ্টেৰাজোপাত পানী দিব। এই মনষ্টেৰাজোপাৰ ক্ষেত্ৰত দেখা দিয়া দুটা সমস্যা হ'ল, এটা হ'ল ইহঁতৰ পাতবিলাক কেতিয়াবা হালধীয়া হৈ যায়, আৰু হালধীয়া হোৱাৰ মূল কাৰণটোৱে হৈছে পানীৰ সমস্যা। কিয়নো কণ্টেইনাৰত লগালে কেতিয়াবা অধিক পানী হ'লে মাটিখিনিত তেতিয়া তেনেকুৱা হ'ব পাৰে, আৰু সেয়েহে মই সদায় পানী দিয়াৰ আগতে মাটিটো সদায় চুই চাবলৈ কওঁ, যেতিয়া শুকাই থাকিব 1.5 ইঞ্চিমান তেতিয়া তাত পানী দিব। আৰু দ্বিতীয়টো সমস্যা হ'ল ইহঁতৰ পাতৰ তলফালে আপুনি মিলিবাগ নাইবা স্পাইডাৰ মাইটৰ এটেক হোৱা দেখা পাব। বগা বগা জাতীয় কিছুমান পদাৰ্থ পাতখনৰ তলফালে লাগি থাকে। তেনেহ'লে আপুনি কি কৰিব, সেইখিনি প্ৰথমে পানীৰে ধুই পেলাব, আৰু তাৰপিছত আপুনি তাতে নিমৰ লিকুইডটো স্প্ৰে কৰিব, আৰু এই নিমৰ লিকুইডটোৰ লগত আপুনি কেইটোপালমান লিকুইড চপ মিহলি কৰি ল'ব, তেতিয়া ই বেছি কাৰ্যকৰী হ'ব। আপুনি কণ্টেইনাৰত লগালে কেৱল যে গছপুলিটোৰ গুৰিতে পানী দিব এনে নহয়, ইহঁতৰ পাতবিলাকতো পানী স্প্ৰে কৰিব। মই কৰিছোঁ, এয়া চাওক। তেনে কৰিলে কি হ'ব, পাতখন খুব উজ্জ্বল হৈ থাকিব। আৰু আপোনাৰ যদি স্প্ৰে কৰাত কিবা অসুবিধা হয় তেন্তে আপুনি অলপ পানী ল'ব, সেই পানীখিনিত আপুনি কেইটোপালমান নেমু ৰস নাইবা ভিনেগাৰ মিহলি কৰি সেই পানীখিনিতে এখন কাপোৰ ডুবাই লৈ আপুনি এই পাতবিলাক আপুনি পৰিষ্কাৰ কৰি দিব, তেতিয়া দেখাত ধুনীয়া হৈ থাকিব। আৰু এই মনষ্টেৰাজোপা আপুনি ইনডোৰ প্লাণ্ট হিচাপে ৰাখিব পাৰিব খোলা খিৰিকীৰ কাষত নাইবা বেলকনিত, য'ত পৰ্যাপ্ত পোহৰ আৰু ইনডাইৰেক্ট ছানলাইটটো ই পাই থাকিব।